জুৰিয়াৰ উত্তৰ কলাডুৱাত বন্দহস্তীৰ তাণ্ডৱ কৃষকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে শ মৰাপাট খেতি বিস্তৰ ক্ষতি জুৰিয়াৰ উত্তৰ কলাডুৱা গাঁৱত দুদিন ধৰি এটা 5জনীয়া বন্দহস্তীৰ জাকে তাণ্ডৱ চলাই আহিছে খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে লাওখোৱা অভয়াৰণ্যৰ গাঁঠিকাষৰীয়া গাঁৱত প্ৰৱেশ কৰে কেইবাটাও গাঁৱত বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কৃষকৰ শ মৰাপাট খেতিৰ বিস্তৰ ক্ষতি সাধন কৰে ধানৰ ভঁৰাল পৰ্যন্ত ভাঙি চুৰমাৰ কৰে হস্তীৰ জাকটোৱে হাতীয়ে ভাঙি লণ্ডভণ্ড কৰা ঘৰৰ পৰিয়ালৰ লোকে ঘৰৰ পৰা পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছে যদিও এতিয়ালৈকে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই উল্লেখ্য যে খাদ্যৰ সংকটত ভুগি থকা লাওখোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্যৰ বনৰীয়া হাতীয়ে বিগত কিছুদিন ধৰি বনাঞ্চল এৰি জনাঞ্চলত সঘনাই প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছে হাতীৰ জাকটোক অতি সোনকালে অভয়াৰণ্যলৈ খেদি পঠিয়াবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে লাওখোৱা বনাৰণ্যৰ পৰা হাতী আহি আমাৰ মৰাপাটখিনি নষ্ট কৰিছে ই ল'ৰা ছোৱালীলৈ ইমান কষ্ট কৰি আমি মৰাপাট খেতি কৰিছোঁ এই লাওখোৱাৰ পৰা এই বনৰীয়াৰ পৰা আহি হাতী 5-6টামান আহি আমাক আজি 15 দিন ধৰি এই আমাক অত্যাচাৰ কৰি আছে ঘাঁচবিলাক ভাঙি আছে মৰাপাট খেতি নষ্ট কৰি আছে মহোদয়ে এইখিনি চাই আৰু আমাৰ ফিল চাই যাতে আমাক লৈ ভৱিষ্যত কামনা কৰে মহোদয়ে ৰূপহীহাটৰ পৰা মুক্তাৰ হুছেইনৰ ৰিপৰ্ট খবৰ 24 অসম